पेट्रल आरो डिजेलनि दाम बारायनायखौ लानानै तामुलपुरावबो आसुनि गोख्रों सोमावसारनाय। रायजोआव पेट्रल आरो डिजेलनि दामफोरा गोबां बिबांनि बारायलांबाय थानायखौ हेंथा होनानै खुद्रिसारदों आसामनि दाब दाब जिल्लाफोरावनो आसाम सोरखारनि हेंथायै। आसाम फरायसा आफादनि बिथोन बायदियैनो तामुलपुर जिल्ला फरायसा आफादा सोरखारनि हेंथायै गोख्रों खुद्रिसारनाय हाबाफारि लायो। तामुलपुर जिल्लानि सदराव पुरान चकआव आसुनि मावथिफोरा केन्द्रीय पेट्रलियाम मन्त्री हरदीप सिंहनि मुसुखा सावनानै गोख्रों खुद्रिसारो सोमावसारगिरिफोरा। दुलाराय असम फरायसा आफादनि नेहाथारि दुलुजित दासआ बाहागो लानानै हादोराव पेट्रल आरो डिजेलजों लोगोसेनो बायदि रोखोमनि मुवा बेसादफोर दाम बारायनायखौ बन्द खालामनांगौनि थाखाय खुद्रिसारो। भारत सरकार हाय हाय, आसाम सरकार हाय हाय, पेट्रलियाम मन्त्री हाय हाय, मुवा बेसादनि दाम बांनायखौ बन्द खालाम बायदि स्लगानजों गोमसार होयो। बे सोमावसारनायनि गेजेरजों दुलाराय असम फरायसा आफादा गोख्रोङै बुंथियोदि सोरखारा जुदि मुवा बेसादनि दाम बांहोनायखौ खमाय होआलासे साधारन रायजो राजाफोरखौ बेफोरबायदि खस्थ होबाय थायोब्ला फैबाय थानाय समाव गासै आसामावनो गोख्रोङै सोमावसारनाय जागोन होननानै बिजेपिनि सोरखारखौ हुमखि होयो। পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছে আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত আজি পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছে। প্ৰতিমূৰ্তি দাহ এইকাৰণে কৰা হৈছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি তেওঁলোকে ৰোধ কৰিব পৰা নাই। 10 দিনত 4বাৰকৈ পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে আৰু যেতিয়া পেট্ৰলৰ মূল্য বৃদ্ধি হয় তেতিয়া অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হয়। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণে অসমৰ ৰাইজৰ জনসাধাৰণৰ মেৰুদণ্ড বেকা হৈ গৈছে, যাৰ কাৰণে অসমৰ জনসাধাৰণ আখললৈ যাব পৰা নাই। আমি আজি তামুলপুৰ ভূটান ৰাজপথৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব খুজিছোঁ, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ নকৰিলে কাৰ্যসূচী ধাৰাবাহিকভাৱে হ'ব আৰু যেতিয়ালৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ নহ'ব তেতিয়ালৈকে ৰাজপথত এই ধৰণৰ আন্দোলন চলি থাকিব। আজি আমি পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ ইয়াত প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আমি ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ আমি সাজু আছোঁ। যি সময়ত অসমৰ ৰাইজে প্ৰতি মুহূৰ্ততে মূল্য বৃদ্ধিৰ সৈতে যুঁজি আছে, প্ৰতি মুহূৰ্ততে অসমৰ ৰাইজে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ, ইন্ধনজাত সামগ্ৰী সকলোতে মূল্য বৃদ্ধিৰ লগত অসমৰ ৰাইজ যুঁজি আছে। এই যুঁজি থকাৰ পিছতো কোনো কাৰণত মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই আৰু মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ অন্যতম কাৰণটো হৈছে এই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি। আপোনালোকে চাওক, পেট্ৰল ডিজেলৰ যেতিয়া খাৰুৱা তেলৰ মূল্য বৃদ্ধি আন্তঃৰাষ্ট্ৰীয় বজাৰত যেতিয়া কম আছিল তেতিয়া কিন্তু ভাৰতবৰ্ষত পেট্ৰলৰ মূল্য কম নাছিল। এতিয়া তেওঁলোকে প্ৰতিটো মুহূৰ্তত কৈ থাকে যে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত যদি পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ কাৰণে ভাৰতত তেলৰ দাম বৃদ্ধি হৈছে, যেতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱা নাছিল, অতি কম দামত পেট্ৰল ডিজেল চলি আছিল, সেই কম দামত চলি থকা সময়ত ভাৰতবৰ্ষৰ নাগৰিকে কিয় পেট্ৰল কম দামত পোৱা নাছিল? কিয় তেওঁলোকে যথেষ্ট পৰিমাণৰ শুল্ক পেট্ৰল ডিজেলত লগাইছে? এই শুল্কসমূহ হ্ৰাস কৰি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিব পাৰে। যদি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনতাৰ কথা চিন্তা কৰে তেতিয়াহ'লে পেট্ৰল আৰু ডিজেলত লাগি থকা আবকাৰী শুল্ক ৰেহাই কৰি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিব পাৰে। কিন্তু তেওঁলোক জনসাধাৰণৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ নহয়, জনসাধাৰণৰ কথা চিন্তা নকৰে। 5 ৰাজ্যৰ নিৰ্বাচন চলি থকালৈকে মূল্য বৃদ্ধি হোৱা নাছিল, 5 ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে মূল্য বৃদ্ধি হৈছে। তাৰ মানে এটাই কথা প্ৰমাণ হৈছে, চৰকাৰখনে কেৱল মাত্ৰ নিৰ্বাচনৰ কথা চিন্তা কৰি তেওঁলোকে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰা নাছিল। নিৰ্বাচনো শেষ হৈছে আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে। গতিকে আমি দাবী জনাইছোঁ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাস হ'বই লাগিব। হ্ৰাস নহ'লে ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা ছাত্ৰ সন্থাই আমি আজি হৰদীপ সিং ডাঙৰীয়া আমি পুতলিপি দাহ কৰিছোঁ আৰু এই পুতলিপি দাহ কাৰ্যসূচীৰ পৰা আমি ক'ব বিচাৰিছোঁ ভাৰত চৰকাৰৰ তথা কেন্দ্ৰীয় চৰকাৰক
যে মানে অবাধ হাৰত যিটো আমাৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে দিনেও নিত্য মানে ৰাতিয়ে যেতিয়া আমি চাবলৈ পাওঁ ছ'চিয়েল মিডিয়া হওক বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে যে প্ৰতিটো দিনত 2 পৰা 3 টকালৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে। গতিকে এই ক্ষেত্ৰত যদি তেখেতসকলে মূল্য বৃদ্ধি অতি বিলম্বে যদি বন্ধ নকৰে, মূল্য বৃদ্ধি যদি হ্ৰাস নকৰে, তেতিয়াহ'লে অনিৰ্দিষ্টকাললৈ আমি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু আজি প্ৰতিবাদস্থলীৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ যে অতি শীঘ্ৰে তেখেতসকলৰ মূল্য বৃদ্ধি ৰোধ কৰক, নহ'লে পৰৱৰ্তী সময়তো ছাত্ৰ সন্থাৰ পৰা যিটো কাৰ্যসূচী এই কাৰ্যসূচী অব্যাহত থাকিব বুলি আমি ঘোষণা কৰিছোঁ।